চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ ঘোষণা। শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰ। কিদৰে কৰিব আবেদন জানি লওক। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে চৰকাৰে কৰিলে ডাঙৰ ঘোষণা। নতুনকৈ আবেদন নকৰাসকলেও লাভ কৰিব চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ লোক চৰকাৰী ঘৰ নোপোৱাকৈ নাথাকে। আজি প্ৰদান কৰা হ'ল 55,000 চৰকাৰী পকী ঘৰ। পুৰণি তালিকাত আবেদন কৰাসকলে নতুনকৈ কৰিব নালাগে আবেদন। চৰকাৰী ঘৰৰ বাবে এইবাৰ নতুন পদ্ধতিৰে কৰিব লাগিব আবেদন। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ জিঅ' টেগিং কৰি দিব। হিতাধিকাৰীৰ বাছনিৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাতে চূড়ান্ত হ'ব দৰিদ্ৰ হিতাধিকাৰী। যোগ্য বিবেচিত হোৱা পিছতেই লাভ কৰিব চৰকাৰী পকী ঘৰ। যোগ্য বিবেচিত হোৱাৰ পিছতেই লাভ কৰিব আপুনিও চৰকাৰী পকী ঘৰ। চৰকাৰে ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ ঘোষণা। আপোনাৰ পৰৱৰ্তী খবৰটো হ'ল এক গুৰুত্বপূৰ্ণ খবৰ, এক বিগ ব্ৰেকিং নিউজ। ৰাজ্যত আকৌ আহি পৰিছে পুনৰ ক'ভিড-19। আপুনি পিন্ধিব লাগিব মাস্ক, সাৱধান হওক। আকৌ আহিছে মহামাৰী ক'ভিড। সাৱধান, দ্ৰুতগতিত বিয়পিছে কৰোনা ভাইৰাছ। হংকং, ছিংগাপুৰত ধৰা পৰিছে কৰোনা ৰোগী। সমগ্ৰ এছিয়াত বিয়পি পৰিব এতিয়া কৰোনা ভাইৰাছ। এছিয়াৰ কেইবাখনো দেশত বৃদ্ধি পাইছে ক'ভিডৰ আক্ৰান্ত সংখ্যা। হংকং স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে জৰুৰীকালীন অৱস্থা। 3 মে' পৰ্যন্ত ক'ভিডৰ বিভিন্ন ভেৰিয়েণ্টত আপোনালোকক পুনৰ জনাইছোঁ, সমগ্ৰ এছিয়াত বিয়পি পৰিব কৰোনা ভাইৰাছ। এছিয়াৰ কেইবাখনো দেশত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। হংকং স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে জৰুৰীকালীন অৱস্থা। আকৌ আহিছে মহামাৰী ক'ভিড। সাৱধান হওক। সাৱধান, দ্ৰুতগতিত বিয়পিছে কৰোনা ভাইৰাছ। সমগ্ৰ এছিয়াত বিয়পিছে কৰোনা ভাইৰাছ। নিউজ অসম বাৰ্তা ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক মই অন্যতম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ প্ৰথম খবৰটো ৰাজ্যৰ লাখ লাখ ৰেচন হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। হয়, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ। প্ৰতি কেজি চেনিত লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। হয়, কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্বলা গেছৰ কানেকশ্যন আছে, মাত্ৰ 250 টকাত পাব চিলিণ্ডাৰ। পঞ্চায়ত নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এক ডাঙৰ খবৰ। প্ৰতি কেজি মচুৰ দালি লাভ কৰিব মাত্ৰ 69 টকাত। আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ ঘোষণা। শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰ। কিদৰে কৰিব আবেদন জানি লওক। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে চৰকাৰে কৰিলে ডাঙৰ ঘোষণা। নতুনকৈ আবেদন নকৰাসকলেও লাভ কৰিব চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ লোক চৰকাৰী ঘৰ নোপোৱাকৈ নাথাকে। আজি প্ৰদান কৰা হ'ল 55,000 চৰকাৰী পকী ঘৰ। পুৰণি তালিকাত আবেদন কৰাসকলে নতুনকৈ কৰিব নালাগে আবেদন। চৰকাৰী ঘৰৰ বাবে এইবাৰ নতুন পদ্ধতিৰে কৰিব লাগিব আবেদন। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ জিঅ' টেগিং কৰি দিব। হিতাধিকাৰীৰ বাছনিৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাতে চূড়ান্ত হ'ব দৰিদ্ৰ হিতাধিকাৰী। যোগ্য বিবেচিত হোৱা পিছতেই লাভ কৰিব চৰকাৰী পকী ঘৰ। যোগ্য বিবেচিত হোৱাৰ পিছতেই লাভ কৰিব আপুনিও চৰকাৰী পকী ঘৰ। চৰকাৰে ঘৰ নোপোৱাসকলৰ লাখ লাখ ৰেচন হিতাধিকাৰীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। হয়, ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰাই অতি কম দামতে লাভ কৰিব চেনি, দাইল, নিমখ আৰু গেছ। প্ৰতি কেজি চেনিত লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰ দাইল লাভ কৰিব মাত্ৰ 69 টকাত। প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। হয়, কেৱল ইমানেই নহয়, 700 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদিহে আপোনাৰ উজ্বলা গেছৰ কানেকশ্যন আছে, মাত্ৰ 250 টকাত পাব চিলিণ্ডাৰ।
পঞ্চায়ত নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এক ডাঙৰ খবৰ। প্ৰতি কেজি মচুৰ দালি লাভ কৰিব মাত্ৰ 69 টকাত। আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ ঘোষণা। শীঘ্ৰেই লাভ কৰিব চৰকাৰী ঘৰ। কিদৰে কৰিব আবেদন জানি লওক। চৰকাৰী ঘৰ নোপোৱাসকলৰ বাবে চৰকাৰে কৰিলে ডাঙৰ ঘোষণা। নতুনকৈ আবেদন নকৰাসকলেও লাভ কৰিব চৰকাৰী ঘৰ। কোনো দৰিদ্ৰ লোক চৰকাৰী ঘৰ নোপোৱাকৈ নাথাকে। আজি প্ৰদান কৰা হ'ল 55,000 চৰকাৰী পকী ঘৰ। পুৰণি তালিকাত আবেদন কৰাসকলে নতুনকৈ কৰিব নালাগে আবেদন। চৰকাৰী ঘৰৰ বাবে এইবাৰ নতুন পদ্ধতিৰে কৰিব লাগিব আবেদন। জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ জিঅ' টেগিং কৰি দিব। হিতাধিকাৰীৰ বাছনিৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব। এই গাঁও সভাতে চূড়ান্ত হ'ব দৰিদ্ৰ হিতাধিকাৰী। যোগ্য বিবেচিত হোৱা পিছতেই লাভ কৰিব চৰকাৰী পকী ঘৰ। যোগ্য বিবেচিত হোৱাৰ পিছতেই লাভ কৰিব আপুনিও চৰকাৰী পকী ঘৰ। চৰকাৰে ঘৰ নোপোৱাসকলৰ বাবে ডাঙৰ ঘোষণা। আপোনাৰ পৰৱৰ্তী খবৰটো হ'ল এক গুৰুত্বপূৰ্ণ খবৰ, এক বিগ ব্ৰেকিং নিউজ। ৰাজ্যত আকৌ আহি পৰিছে পুনৰ ক'ভিড-19। আপুনি পিন্ধিব লাগিব মাস্ক, সাৱধান হওক। আকৌ আহিছে মহামাৰী ক'ভিড। সাৱধান, দ্ৰুতগতিত বিয়পিছে কৰোনা ভাইৰাছ। হংকং, ছিংগাপুৰত ধৰা পৰিছে কৰোনা ৰোগী। সমগ্ৰ এছিয়াত বিয়পি পৰিব এতিয়া কৰোনা ভাইৰাছ। এছিয়াৰ কেইবাখনো দেশত বৃদ্ধি পাইছে ক'ভিডৰ আক্ৰান্ত সংখ্যা। হংকং স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে জৰুৰীকালীন অৱস্থা। 3 মে' পৰ্যন্ত ক'ভিডৰ বিভিন্ন ভেৰিয়েণ্টত আপোনালোকক পুনৰ জনাইছোঁ, সমগ্ৰ এছিয়াত বিয়পি পৰিব কৰোনা ভাইৰাছ। এছিয়াৰ কেইবাখনো দেশত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্তৰ সংখ্যা। হংকং স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰিছে জৰুৰীকালীন অৱস্থা। আকৌ আহিছে মহামাৰী ক'ভিড। সাৱধান হওক। সাৱধান, দ্ৰুতগতিত বিয়পিছে কৰোনা ভাইৰাছ। সমগ্ৰ এছিয়াত বিয়পিছে কৰোনা ভাইৰাছ। আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। পুনৰ ম্যানমাৰত ভয়ংকৰ ভূমিকম্প। হয়, আপোনালোকে ঠিকেই শুনিছে, ম্যানমাৰত পুনৰ ভূমিকম্পই জোকাৰি যায়। 5.4 প্ৰবল্যৰ ভয়ংকৰ ভূমিকম্পই কঁপাইছে ম্যানমাৰ। ম্যানমাৰত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এই ভূমিকম্পৰ পিছতেই হাহাকাৰ লাগিছে জনতাৰ মাজত। কিছুদিন পূৰ্বৰ ভূমিকম্পৰ আতংক মাৰ নোযোৱাওঁতে পুনৰ বৃহৎ ভূমিকম্প। পুনৰ ম্যানমাৰত ভূমিকম্পই জোকাৰি যায়। 5.4 প্ৰবল্যৰ ভয়ংকৰ ভূমিকম্পই কঁপাইছে সমগ্ৰ ম্যানমাৰ। আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। গৌৰৱ গগৈৰ লগত পাকিস্তানৰ লিংক। সৰ্বদলীয় প্ৰতিনিধি দলৰ পৰা নাম কটা গ'ল গৌৰৱ গগৈ। পেহেলগামৰ ঘটনাক আৰু অপাৰেচন সিন্দুৰৰ বিষয়ে আন ৰাষ্ট্ৰক জনাব এই কমিটিয়ে। কংগ্ৰেছৰ তৰফৰ পৰা দিয়া হৈছিল গৌৰৱ গগৈৰ নাম, কিন্তু সৰ্বদলীয় প্ৰতিনিধি দলৰ পৰা নাম বাদ পৰিল যোৰহাটৰ সাংসদগৰাকী। গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে পাকিস্তানৰ লিংক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ৰাহুল গান্ধী আৰু কংগ্ৰেছলৈ কৰিছিল এই আহ্বান। পাকিস্তানৰ লিংকৰ অভিযোগ থকা সাংসদ নামে এই কমিটি অন্তৰ্ভুক্ত কৰা নহয়। অৱশেষত এই কমিটিৰ পৰা বাদ দিয়া হ'ল গৌৰৱ গগৈৰ নাম। পাকিস্তান লিংক সন্দৰ্ভত গৌৰৱ গগৈৰ ওপৰত চলি আছে তদন্ত। গৌৰৱ গগৈ আৰু পত্নীৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা উত্থাপিত কৰা গুৰুতৰ অভিযোগ। গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন হৈ আছে পাকিস্তানৰ লিংক। ৰাজ্যজুৰি মুষলধাৰ বৰষুণ। আগন্তুক 3 ঘণ্টাত হ'ব অন্ধকাৰময় পৰিৱেশ। 60 কিলোমিটাৰ পৰ্যন্ত বেগত আহিব ধুমুহা। নিশাৰে পৰা ৰাজ্যজুৰিত প্ৰচণ্ড ধুমুহা বৰষুণ। প্ৰকাণ্ড গছ উভালি পৰি ব্যাহত যাতায়াত। আগন্তুক 3 ঘণ্টাত 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ আগজাননী। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। এক বিগ এলাৰ্ট জাৰি কৰিছে। উজনি নামনি সকলোতে ধুমুহাৰ বাবে জাৰি কৰিছে এলাৰ্ট। নামনি অসমত প্ৰচণ্ড বৰষুণ, লগতে আহিব পাৰে ধুমুহা। বৰাক উপত্যকাতো বিজুলী ঢেৰেকণি এলাৰ্ট। অনাগত 4 দিনলৈ নেৰানেপেৰা বৰষুণ হৈ থকাৰ আগজাননী দিছে। আমি আহিছোঁ পৰৱৰ্তী খবৰলৈ। অসমত 1951 চনৰ পৰা পিছত অহা কোনো লোকে মাটি কিনিব নোৱাৰিব। মাটি বাৰী কিনা বেচাক লৈ আহি গ'ল ডাঙৰ খবৰ।
অসমত 1951 চনৰ পিছত অহা কোনো লোকেই মাটি কিনিব নোৱাৰিব। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেও মাটি কিনা বেচা কৰিব পাৰিব। মাটি বাৰীক লৈ 7টা নতুন নিয়ম ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। বহিৰাগতই অসমত মাটি কিনিব নোৱাৰিব যধে মধে। বিক্ৰী কৰিলেও মানি চলিব লাগিব নতুন নিয়ম। মুখ্যমন্ত্ৰীয়ে কঠোৰ নিৰ্দেশ ঘোষণা কৰিছে। অসমত মাটি কিনা বেচাত আহি গ'ল নতুন নিয়ম। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ। অসমত নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত লোক মাটি কিনা বেচা কৰিব পাৰিব। অসমত কিছু ব্লকত প্ৰযোজ্য হ'ব কিছু নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব এই নতুন নিয়মকেইটা। মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য হ'ব। ইফালে শীঘ্ৰেই অসম চৰ অঞ্চলত ভূমিত হ'ব ছাৰ্ভে। মাটি বাৰী কিনা বেচাক লৈ আহি গ'ল ডাঙৰ খবৰ। অসমত 1951 চনৰ পাছত আশা লোকেই কিনিব নোৱাৰিব মাটি। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51 চনৰ আগত অহা লোকেহে মাটি কিনিব পাৰিব। মাটি বাৰীক লৈ 7টা নতুন নিয়ম ঘোষণা